সদায় ছোৱালী স্কুললৈ যোৱাৰ পাছতহে ঘৰৰ কামবোৰত হাত দিব পাৰোঁ। যদিহে ছোৱালীয়ে কেতিয়াবা তাই টিফিনৰ লগতে ফ্ৰেণ্ডৰ কাৰণেও টিফিন বনাই দিবলৈ কয়, সেইদিনা ৰাতিপুৱাটো উশাহ বন্ধ হৈ যোৱাকে লৰালৰি হয়। ঘৰৰ কাম শেষ কৰি গা ধুই কিটচেনলৈ আহিলোঁ। কালিয়ে বজাৰ কৰি অনা পাচলিখিনি ঠিক কৰি থ'বলৈ বেগৰ পৰা উলিয়াই ভাগে ভাগে থৈ ফ্ৰিজত ভৰাই ৰাখিলোঁ। এতিয়া পাচলিৰে ছিজন। বজাৰলৈ গ'লে কালাৰফুল পাচলিবোৰ দেখিলে ভাল লাগি যায়। আজিকালি পাচলিবোৰ ফ্ৰিজত ৰাখিলেও 3 দিনতকৈ বেছি দিন ৰাখিবই নোৱাৰি, গেলি যায়। দুপৰীয়া বনাবলৈ মাছ আৰু অলপ মাংস আছিলে, সেয়া বনাবলৈ উলিয়াই ল'লোঁ। ছোৱালীয়ে মাছ খাই বেয়া পায় কাৰণে মাংসকে বনাই দিম। মাছৰ জোলখিনিত টেঙা চেপি দিলে কেতিয়াবা খায়। বনাবলগীয়া পাচলিবোৰো কাটি ধুই ল'লোঁ। ছোৱালীক স্কুলত হাউচ কেপ্টেইন পাতিলে। স্কুলৰ পৰা আহিয়ে মোক হাউচ প্ৰিফেক্টৰ ৰিবনডাল দেখুৱালে। লগতে কিতাপখন আৰু চাৰ্টিফিকেটখন পাইছে। এথিক বাউল কম্পিটিশ্যনত পাৰ্টিচিপেট কৰাৰ বাবে আজি দিছে। কম্পিটিশ্যনটো হোৱা বহুত দিনেই হ'ল। আজি স্কুল কেপ্টেইনবিলাকৰ শপত গ্ৰহণ